हेलो गाइज अस्सलामु अलैकुम नमस्कार मैं जामालुद्दीन आपनालोके चाइ आछे जमुना ब्लग्स। बर्तमान मैं आसो हुजाई जिलार पूबजारणी हाईस्कुल प्रांगणत। इयात मोर पिछफाले आपनालोके देखा पाई आछे पेन्डेलर काम चलि आछे। कारण इतिमध्ये आपनालोके सोशियल मीडियार जोगेदि आपनालोक सबे जाने जे अहा 24 डिसेम्बर 2023 तारिख एइखन विद्यालयर प्रथमबारर कारणे प्राक्तन छात्र छात्री समारोह हबले गई आछे। विद्यालय स्थापনৰ जेहेतु 44 बছৰ पूर्ण हल तार पाছত या प्रथमबारर कारणे एलुमनी मीटिंग प्रोग्रामটো हबले गई आछे। आरो এই प्रोग्रामটোৰ জৰিয়তে মই ভাবো যে প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মনৰ যি আশা আছিল তেওঁলোকে বিদ্যালয়ৰ পৰা পাছ আউট হোৱাৰ পাছত ইজনে সিজনক কেতিয়াও লগ নাপায়। বহুতে কৰ্মসূত্ৰে বিদেশত থাকে, দেশৰ বাহিৰত থাকে বা বহিৰাজ্যত থাকিবলগীয়া হয়। আৰু নিজৰ লগত পঢ়া শুনা কৰা বা নিজৰ জুনিয়ৰ জুনিয়ৰ যিসকল ষ্টুডেণ্টছ আছে তেওঁলোকৰ লগত সদায় একেলগ যদি হ'ব পৰা গ'লহেঁতেন এইটো এটা মনৰ এটা ভাৱ থাকে। এই যিটো আশা আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ এই আশাটো এই প্ৰগ্ৰামৰ জৰিয়তে পূৰা হ'ব। যিসকলে আমাৰ এই প্ৰগ্ৰামটো আহ্বান কৰিছে বা আয়োজন কৰি আছে আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা আমাৰ ছাৰসকলে যি কষ্ট ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই প্ৰগ্ৰামটোৰ কাৰণে আমি অত্যন্ত আশাবাদী। আমাৰ প্ৰাক্তন যিসকল আমাৰ লগৰ ছাত্ৰ ছাত্ৰী বা আমাতকৈ সিনিয়ৰ যিসকল আছিলে 44 বছৰ যেহেতু কমপ্লিট হ'ল, বহুত আমাৰ মাজত আজি এইখন পৃথিৱীত নাই আৰু বহুত আছে যদি তেওঁলোক একেবাৰে বৃদ্ধাৱস্থাত আছে। তথাপিও এইটো প্ৰগ্ৰাম শুনি পেলাই বহুত গাঁৱে ভূৱে চহৰে সব জায়গাত এই প্ৰগ্ৰামটোৰ বিষয়ে আলোচনা বা এটা চৰ্চা শুনিবলৈ পোৱা গৈছে। কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বৰ আনন্দৰে এই মিটিংখনত উপস্থিত হ'বলৈ বিচাৰি আছে। গতিকে গাইজ আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি এইটো প্ৰচাৰ কৰাত অকমান সহায় কৰিব। আৰু মোৰ যিসকল লগৰীয়া ছাত্ৰ ছাত্ৰী মোৰ ভাই বন্ধু যিসকল আছে বা এইখন বিদ্যালয়ত পঢ়ি যোৱা যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে যদি ভিডিঅ'টো চাই আছে প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। কাৰণ অহা 24 ডিচেম্বৰত আমি প্ৰত্যেককে অৰ্গেনাইজাৰসকলৰ ফালৰ পৰা বা প্ৰাক্তন ছাত্ৰ হিচাপে আমি প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে এইখন প্ৰগ্ৰামত আহ্বান জনাইছোঁ। আপোনালোক অহা 24 ডিচেম্বৰ আমাক লগ পাব, সব ইয়াত আহিব, আমি প্ৰত্যেকে ইজনে সিজনক লগ পাম। আৰু অৰ্গেনাইজাৰসকলে একেলগে এসাঁজ খোৱাৰো ইয়াত ব্যৱস্থা কৰিছে, য'ত এনেকুৱা ছাত্ৰসকল আহিব যিসকল বহুত ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ, অফিচিয়াৰ, প্ৰফেচাৰ বা কোনোবা দিন হাজিৰা কৰা, কিন্তু চবে সিদিনাখন একেলগে বহিব, একেলগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰা হৈছে। তো ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে পায় আৰু তেওঁলোকে এই প্ৰগ্ৰামত উপস্থিত হ'ব পাৰে। মোৰ লগত আছে এইখন বিদ্যালয়ৰে এজন প্ৰাক্তন ছাত্ৰ আৰু এটা সময়ৰ যেতিয়া তেওঁ এইখন স্কুলত পঢ়ি আছিলে এইখন বিদ্যালয়ৰ তেওঁ GSৰ দায়িত্ব পালন কৰিছিলে আৰু বহুত কষ্ট কৰিছে। মই বহুত সন্তুষ্ট আছোঁ। আগতে এনেকুৱা প্ৰগ্ৰামটো পোৱা নাই। আজি 44 বছৰৰ পাছত এখন সন্মিলন আয়োজন কৰা হৈ আছে। সেইকাৰণে আমি বহুত কি ক'ম আৰু বহুত সুখী আছোঁ। মই আপুনি যিসকল আপোনাৰ লগৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক কি ক'ব? তেওঁলোকক মই আহ্বান কৰোঁ যে অহা 24 ডিচেম্বৰ 2023 তাৰিখত যাতে সিহঁতে আমাৰ এই সন্মিলনখনত যাতে উপস্থিত হয় সেইটো মই আশা ৰাখিছোঁ। আচ্ছা, তো দেখিছে এতিয়া এজন প্ৰাক্তন ছাত্ৰ মোৰ লগত আছিলে। তেওঁ বহুত আনন্দত উৎফুল্লিত। তেওঁৰ লগৰ ছাত্ৰ ছাত্ৰী বা সৰু ডাঙৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁৰ দিনত আছিলে চবকে লগ পাবলৈ অত্যন্ত আশাবাদী। গতিকে আমি চবো তেনেকুৱা আশাবাদী। নিজৰ ছিনিয়ৰ জুনিয়ৰ যিসকল ষ্টুডেণ্টছ আছিলে বা নিজৰ লগৰ যিসকল আছিলে বা আমাৰ ছাৰসকলক একেলগে পাম এই আশাৰে বাট চাই আছোঁ। তো বন্ধুসকল প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীলৈকে পহুচাই দিয়ক। আৰু ইনশাল্লাহ অহা 24 ডিচেম্বৰ 2023 তাৰিখ একেলগ হ'ম, তাৰে আশাৰে আজিৰ ভিডিঅ'টো আৰু মই বেছি নকওঁ, ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। জয় হিন্দ, জয় আই অসম।